হাই অসম আলক আজি একেলগে মহালয়া উপলক্ষে কৈলাতিৰ ফালে যাওঁ আৰু তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাওঁ। আজি মহালয়া উপলক্ষে কৈলাতি ৰাইজে শোভাযাত্ৰা আৰম্ভ কৰিছে। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম বুলি যত্ন কৰিছিলোঁ, কিন্তু মোৰ আহি পোৱাত বহুত পলম হ'ল চাগে। তথাপিতো একো নাই, আপোনালোকক দেখুৱাম বুলি যিহেতু ভাবিছোঁ, গতিকে ভিডিঅ' এটাই বনালোঁ। আপোনালোকে চাই থাকক বাৰু কেনেকুৱা পায় শোভাযাত্ৰাটো চাই। আৰু এইবাৰ কৈলাতিত 100 বছৰীয়াও মানে দুৰ্গা পূজাখন হ'ব 100 বছৰ হ'ল, গতিকে তাৰো কিছু আনন্দ হৈছে এইবাৰ ইয়াতে। গতিকে আপোনালোকে ভালদৰে চাওক, ভিডিঅ'টোত শেষলৈকে চাব যদি ভাল পায়। শেষলৈকে চাই নিশ্চয় আপোনালোকে ভাল পাব ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক আৰু ভিডিঅ'টো কেনেকুৱা পালে তাৰো এটা কমেণ্ট জনাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক আমি ভিডিঅ'টো ভালদৰে একেলগে গোটেইকেইটাই মিলিজুলি চাই লওঁ। নাৰ্চাৰী আৰু নাৰ্চাৰী ভিডিঅ'টো অলপ বেছি দীঘলীয়া হ'ব, আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু উপায় নাই, আপোনালোকক গোটেইখিনি দেখুৱাব লাগিলে অলপ দীঘলীয়াটো কৰিবই লাগিব। গতিকে আপোনালোকেও অলপ ধৈৰ্য সহকাৰে চালে ভাল হ'ব। আপোনালোকে বাৰু চাই থাকক এতিয়া। লাগি আছে হাল্লা কৰি যাব লাগে। বেঙ্গলি 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 আসল দুর্গা পূজা এরা তো ভালো আপোনালোকক ধৈৰ্য সহকাৰে ভিডিঅ'টো ইমান শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। এতিয়া আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।